बर' राव थांनानै थाथों बर' राव थांनानै थाथों द' थाखोनि মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি ইয়াতে আমি সমবেত হৈছোঁ 18 মে বড়ো প্ৰতিলিপি দিন হিচাপে আমি পালন কৰিছোঁ। এইটো আমি চবেই মিলি বড়ো ছাত্ৰ ইউনিয়ন আৰু অসম সমৰ্থন হয় বড়ো সাহিত্য সভা আমি আজি 18 মে দিনটো বড়োৰ লিপি দিন হিচাপে আমি সদায় পালি আহিছোঁ, আজিও পালন কৰিছোঁ। কিন্তু আজি এটা দুখ লগা কথা হ'ল কি যে আমাৰ বড়ো মাধ্যমত যিমানবিলাক ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰি আহি পেলাই আজিলৈকে 60 বছৰত ভৰি দিলেই 1963 তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ছাৰে বড়ো লিপিক LP ছেকশ্যনত তেওঁ স্বীকৃতি প্ৰদান কৰি পেলাই পঢ়িবলৈ বড়োসকলক সুযোগ দিছিল। অসম চৰকাৰে সেইটো বিষয়ত কিবা এটা ভাবি কিবা এটা চিন্তি যে অসমীয়া মাধ্যমত পঢ়া ক্লাছ 6ত বা বড়ো মাধ্যমত পঢ়া ক্লাছ 6ত অংক আৰু বিজ্ঞানৰ বিষয়টো ইংৰাজীৰে ছপাই পেলাই ইংৰাজীৰে পাঠদান কৰিব লাগে বুলি আমাক ইনষ্ট্ৰাকশ্যন দিলে। আমি এইটো বড়ো মানুহ হিচাপে আমি মানিব নোৱাৰিছোঁ। কিয় আজি দেখা যায় সমগ্ৰ ভাৰতবৰ্ষত মই জনামতে 16,065টা ভাষা আছে। ইয়াৰ ভিতৰত 22টা ভাষা 8 অনুসূচীত অন্তৰ্ভুক্ত, সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত। আজি এইটো অসম চৰকাৰে কিবা এটা ভাবি পেলাই যে বড়ো মাধ্যম নতুবা অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীক ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সৰ বিষয়টো ইংৰাজী মাধ্যমত পঢ়িবই লাগিব বুলি অলৰেডি মানে কিতাপ উলিয়াই দিলে। এইটো আমি মানিব পৰা নাই। কিয় নিজৰ ভাষা দি নিজৰ মাতৃভাষা দি পঢ়া শুনা কৰিলে যেনেকৈ আমি জ্ঞান আহৰণ কৰাত সহজলভ্য বুলি ভাবোঁ আৰু নিজৰ মাতৃভাষাত পঢ়া শুনা কৰিলে যিমানবোৰ কঠিন মানে কথাবিলাক নাথাকক কিয় আমি বুজিবলৈ মানে অসুবিধা। আমি বড়ো মাধ্যম বা অসমীয়া মাধ্যমেদি পঢ়া শুনা কৰি পেলাই শিক্ষা গ্ৰহণ কৰিব খুজিছোঁ আৰু এই শিক্ষা গ্ৰহণৰ যোগেদি আমি মানে শিক্ষাগত অৰ্হতা MA হওক BA হওক আমি পাবলৈ ইচ্ছা কৰোঁ। সেইটো আজি অসম চৰকাৰে বাধ্যবাধকতাভাৱে জাপি দিলে আমি এইটো মানে কেতিয়াও গ্ৰহণ নকৰিম। এইটো গ্ৰহণযোগ্য মানে কোনো উচিত কাম হোৱা নাই বুলি নাভাবোঁ। এই বিষয়ক লৈ মই চৰকাৰক আহ্বান জনাওঁ যে তেওঁলোকে এইটো ভুল সিদ্ধান্ত নলৈ পেলাই আমি যিমান দিনবোৰ বিগত দিনবোৰ আমি যেনেকৈ পঢ়া শুনা কৰি পেলাই মানে জ্ঞান আহৰণ কৰিছোঁ সহজে, এই হিচাপত যাতে পুনৰাই ক্লাছ 6ৰ বিজ্ঞান বিষয় মানে অংক বিষয়টো ইংৰাজী মাধ্যমত পঢ়াটো বাদ দি পেলাই আগত যেনেকুৱা আছিল এনেকৈয়ে পঢ়া শুনা কৰিব দিব লাগে বুলি আমি সেইটো অসম চৰকাৰক আহ্বান জনাওঁ। আজিৰ এই অনুষ্ঠানত গোসাইগাঁও জিলা বড়ো সাহিত্য সভা লগতে গোসাইগাঁও জিলাৰ মানে বাউণ্ডাৰীত 4টা আঞ্চলিক বড়ো নিখিল বড়ো ছাত্ৰ সন্থা আছে। 4টা নিখিল বড়ো ছাত্ৰ সন্থাক লৈ পেলাই আৰু আমাৰ গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ আওতাত 13টা
প্ৰাইমাৰী বড়ো সাহিত্য সভা আছে, আমি চবেই মিলি এইটো যে আজি আমি কি কয় এইটো প্লে সেইটোৰ উদ্বোধন কৰি পেলাই যেনেকৈ আমি আজিৰ দিনটো মানে দুখ প্ৰকাশ কৰিছোঁ আপোনালোকক লৈ পেলাই, সেইটো মানে আজি অসম চৰকাৰক আজিৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইটো মানে কোনো পৰ্যায় এই বিষয়ত আমি কম্প্ৰমাইজ নকৰোঁ বুলি ভাবোঁ।